নমস্কাৰ এই মুহূৰ্তত দিবলৈ ওলাইছো এটা অতিকৈ ভয়ংকৰ খবৰ জুনাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা যি ঘটনা শুনিলে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ইয়াতকৈ জঘন্য আৰু কি হ'ব পাৰে সোমবাৰে জুনাইৰ ৰডকে মিগাং গাঁৱত সংঘটিত হৈছে এই নিৰজ্জ কাণ্ডটো পিতৃৰ সৰুকালৰ বন্ধুৱে শাৰীৰিকভাৱে সক্ষম কন্যাক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ লৈ পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰাৰ অভিযোগ তুলিছে যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে 18 বছৰীয়া শাৰীৰিকভাৱে সক্ষম যুৱতীৰ পিতৃৰ বন্ধু নীলকান্ত পাইট ওৰফে মনোজৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ধৰ্ষণ কাণ্ডটো সংঘটিত কৰি অভিযুক্ত নীলকান্ত পাইটে ঘৰৰ পৰা পলাই যায় বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে জুনাই থানাত নীলকান্ত পাইট ওৰফে মনোজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে অভিযুক্ত নীলকান্ত পাইট ওৰফে মনোজক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে পৰিয়ালটোৱে আগবাঢ়িছো দ্বিতীয় খবৰলৈ ইটোৰ পাছত সিটো হত্যাকাণ্ড পুনৰবাৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী এইবাৰ এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে দিল্লীৰ গীতা কলনী থানাৰ অন্তৰ্গত এখন ফ্লাইঅভাৰৰ কাষত এগৰাকী মহিলাৰ মৃতদেহ টুকুৰা অৱস্থাত উদ্ধাৰ কৰা হৈছে উল্লেখযোগ্য যে বুধবাৰে পুৱাৰ ভাগত মহিলাগৰাকীৰ মৃতদেহৰ টুকুৰা উদ্ধাৰৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে লগতে আৰক্ষীয়ে জনায় যে পুৱা কোনো লোকে মানুহৰ দেহৰ অংগ প্ৰত্যক্ষ কৰা বুলি আৰক্ষীক খবৰ দিছিল তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ ভাষ্য অনুসৰি মৃতদেহৰ টুকুৰাবোৰ বিভিন্ন ঠাইত পেলাই থোৱা আছিল অৱশ্যে এই পৰ্যন্ত মৃত মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি মহিলাগৰাকীৰ বয়স 35ৰ পৰা 40 বছৰমান হ'ব উল্লেখ্য যে মহিলাগৰাকীক কিয় কেনেদৰে হত্যা কৰা হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছতহে সকলো পোহৰলৈ আহিব আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ লগতে কৈ থওঁ যদিহে আমাৰ চেনেলৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব